এই ভিডিঅ'টো সমৰ্পিত কৰিছোঁ সেইসকল ব্যক্তি যোনে নিজৰ জীৱনৰ কোনোবা নহয় কোনোবা অৱস্থাত নিজে নিজক বহুত অকলশৰীয়া অনুভৱ কৰে। এই কিছু মিনিটৰ ভিডিঅ'য়ে আপোনাৰ অকলশৰীয়া অনুভৱক সম্পূৰ্ণ ৰূপত চিৰজীৱনৰ কাৰণে পৰিৱৰ্তন কৰি দিব। আৰু যিহেতুকে মই ইমান জোৰ দি আপোনালোকক কৈ আছোঁ যে আপোনাৰ সম্পূৰ্ণ জীৱন অকলশৰীয়া অনুভৱক পৰিৱৰ্তন কৰি দিব, তেনেহ'লে জীৱনৰ কাৰণে এই ভিডিঅ'টো শেষলৈ চোৱাৰ প্ৰয়োজন আছে। মই প্ৰমিছ কৰিছোঁ মই আপোনাক নিৰাশ নকৰোঁ। আজি আমি এই পৃথিৱীত যোনটো বেটছত জীয়াই আছোঁ, প্ৰায় ইয়াত 800 কৰোৰ মানুহ আজি পৃথিৱীত জীয়াই আছে। মই আপোনাক এইটো কিয় কৈ আছোঁ, আৰম্ভণিৰ 2 মিনিটমান আপুনি এই ভিডিঅ'টো চাওক, আপুনি বুজি পাব। মই আপোনাক দুটা ফেক্ট ক'ব বিচাৰিছোঁ। প্ৰথমেই এইবোৰ বেলেগ বেলেগকৈ শুনক আৰু বুজক, আৰু পিছত দুটাক মিক্স কৰি আমি 3 নম্বৰ ফেক্টটো উলিয়াম, যিটো আজি আমাৰ এই ভিডিঅ'টোৰ কাৰণে আৰু আমাৰ কাৰণে জনাটো বহুত প্ৰয়োজন আছে। ফেক্ট নম্বৰ 1, ভাৰতত বৰ্তমান এভাৰেজ লাইফ এক্সপেক্টেঞ্চি ইজ 70 ইয়াৰ্ছ। তাৰ মানে বৰ্তমান ভাৰতত মানুহৰ গড় আয়ুস 70 বছৰ। ফেক্ট নম্বৰ 2, ইউটিউবে 13 বছৰ বয়সৰ ওপৰৰ মানুহকে একাউণ্ট খুলিবলৈ এলাউ কৰে। কোৱাৰ অৰ্থ হ'ল আপুনি আপোনাৰ মোবাইলত এই ভিডিঅ'টো চাই আছে, তেনেহ'লে কমেও আপোনাৰ বয়স 13 বছৰ হৈছে। ব'লা এতিয়া এই দুটা ফেক্টছ আমি মিলাওঁ। গড় আয়ুস 70ৰ পৰা 13 বিয়োগ কৰোঁ, কিয়নো আপুনি মিনিমাম 13 বছৰ হৈছে। 70ৰ পৰা 13 বিয়োগ কৰিলে থাকিব 57 বছৰ। আজি 2021, ইয়াৰ লগত 57 যোগ কৰি দিয়ক। তাৰ মানে আমি সকলোৱে এই ভিডিঅ'টো 2021ত চাই আছোঁ। 2078 চনত আমি সকলোৱে এই পৃথিৱী এৰি থৈ গুচি যাম। তাৰ মানে যিটো জনসংখ্যাৰ বেটছ 2079 চনত হ'ব, সেইসকল আমাৰ পৰা সম্পূৰ্ণৰূপে বেলেগ হ'ব। এতিয়া এটা সৰু শব্দৰ ওপৰত আলোচনা কৰোঁ। শব্দটো হ'ল অকলশৰীয়া। সেইজন মানুহৰ মুখৰ পৰা কিছু কথা শুনো যোনে নিজকে অকলশৰীয়া বুলি ভাবে। মোৰ এনে লাগে যে মই তেওঁৰ জীৱনত বৰ মূল্যৱান আছিলোঁ, কিন্তু বহু সময় উকলি যোৱাৰ পিছত অনুভৱ হ'ল যে মোতকৈ আগতো তেওঁৰ জীৱনত মূল্যৱান মানুহ আছিল। যেতিয়া মই আছিলোঁ তেতিয়াও তেওঁৰ জীৱনত মূল্যৱান মানুহ আছিল, আৰু য'ত আজি মই তেওঁৰ লগত নাই হ'লেও তেওঁৰ জীৱনত নিশ্চিত ৰূপত কোনোবা আছে। মই সম্পৰ্ক আগবঢ়াই গ'লোঁ আৰু তেওঁ স্বাৰ্থ পূৰণ কৰি গ'ল। মই তেওঁৰ যিমান পাৰে আপোন হ'বলৈ চেষ্টা কৰি গ'লোঁ, কিন্তু তেওঁ মোৰ পৰা অচিনাকি হ'বলৈ অপ্ৰাণ চেষ্টা কৰি গ'ল। এইটো যি অকলশৰীয়া অৱস্থাত মই আছোঁ নহয়, এইটোৱে মোক বুজালে যে অকলশৰীয়াতকৈ সত্য বস্তু এই পৃথিৱীত একো থাকিব নোৱাৰে। এই পৃথিৱীত যদি কোনোবা মানুহ আছে যি আপোনাক আঘাত কৰিব নোৱাৰে, সেইটো আপোনাৰ অবিহনে আন কোনেও হ'ব নোৱাৰে। আপুনি যিমানেই নাভাবক কিয় যে আপুনি কাৰোবাৰ জীৱন অতি মূল্যৱান, কিন্তু এনেকুৱা নহয়। মই ক্ষমা বিচাৰিছোঁ যে আপুনি এই মিছা মায়াৰ পৰা ওলাই আহিবই লাগিব। আপোনাৰ আগতেও কোনোবা তেওঁৰ প্ৰয়োজন পূৰ কৰিছিল। যেতিয়া আপুনি আছিল তেতিয়াও তেওঁৰ প্ৰয়োজন পূৰণ হৈছিল, আৰু যেতিয়া আপুনি তেওঁৰ পৰা আঁতৰি আহিলে তেতিয়া তেওঁৰ জীৱন তেনেকৈ চলি আছে, যেনেকৈ তেতিয়া চলি আছিল যেতিয়া আপুনি তেওঁৰ জীৱনত অহা নাছিল আৰু যেতিয়া আপুনি তেওঁৰ জীৱনত আছিলে। এই বিষয়টোকে অকণমান গুৰুত্ব আকাৰে চাওঁ। এই পৃথিৱীৰ সকলো কাম তেতিয়া তেনেকৈ চলি আছিল যেতিয়া আপুনি জন্ম হোৱা নাছিল। এই পৃথিৱীৰ সকলো কাম আজিও তেনেকৈ চলি আছে যেনেকৈ চলিব লাগে, আৰু এই পৃথিৱীৰ কাম তেতিয়াও তেনেকৈ চলি থাকিব যেতিয়া আপুনি আৰু আমি এই পৃথিৱী এৰি গুচি যাম। এই যি অকলশৰীয়া অনুভৱ, এইটো আগতো আছিল, আজিও আছে আৰু কালিলৈও থাকিব। আমি চিৰজীৱনেই অকলশৰীয়া। আপুনি জন্মৰ পৰা মৃত্যু পৰ্যন্ত অকলশৰীয়া হৈ ৰ'ব। বাৰু মানি ল'লোঁ আপুনি এজন ডাঙৰ ষ্টাৰ হ'ল, তেতিয়াও আপুনি অকলশৰীয়া হ'ব। কেনেকৈ? ধৰা হওক সেই সময়ত আপোনাৰ জ্বৰ হ'ল, তাৰ কাৰণে বডি টেম্পাৰেচাৰ কাৰ বাঢ়িব? আপোনাৰ নে আপোনাৰ ল'ৰা ছোৱালীৰ নে আপোনাৰ মানুহজনীৰ নে আপোনাৰ মা দেউতাৰ? মাতো আপোনাৰ বাঢ়িব। ধৰা হওক সেই সময়ত ভগৱানে নকৰক যে আপোনাৰ এক্সিডেণ্ট হ'ল, তেতিয়া হাত ভৰি কাৰ ভাঙিব? বিষ কাৰ হ'ব? অবভিয়াছলি আপোনাৰ হ'ব। এইটোৱেই একমাত্ৰ সত্য। হ'ব পাৰে আপোনালোকৰ বহুজনক এই সত্য হজম হোৱা নাই। তেনেহ'লে বন্ধু আপুনিয়ে কওকচোন, এই পৃথিৱীৰ পৰা কিমানজন মানুহ ঘূৰি গ'ল? কি আপুনি কাৰোবাৰ লগত ঘূৰি গৈছে? এই মিছা মায়া মনৰ পৰা উলিয়াই দিয়া যে লগত জীয়া মৰা প্ৰতিজ্ঞা সঁচা হয়, সকলো মিছা, অকলশৰীয়া একমাত্ৰ সত্য। যদি আপুনি সুখী হ'ব বিচাৰে তেনেহ'লে অকলে সুখী হ'ব লাগিব। এই পৃথিৱীত যেতিয়া কোনোবা গুচি যোৱাৰ পিছত ৰোমন্থন কৰা হয়, তেতিয়া তেওঁক অকলশৰীয়াকৈ ৰোমন্থন কৰা হয়।
আপোনালোকৰ কিমানজনে জানে যে আলবাৰ্ট আইনষ্টাইনৰ পত্নীৰ নাম কি আছিল? নাজানে নহয়। কি তাৰ অৰ্থ এইটো নহয়তো যে তেওঁলোকে সিজনে আনজনক ভাল পোৱা নাছিলে? কিন্তু যেতিয়া ৰোমন্থন কৰা হয় অকল আলবাৰ্ট আইনষ্টাইনকহে ৰোমন্থন কৰা হয়। তেওঁৰ পৰিয়ালত কোন আছিল, তেওঁৰ বন্ধু কোন আছিল, এইবোৰত একো গুৰুত্বই নাই। অকল তেওঁৰ নামে লোৱা হয় অকলশৰীয়াকৈ। এইটোৱেই সত্য। আপুনি এইটো বুজিবই লাগিব যে অকলে থাকি কেনেকৈ সুখেৰে থাকিব পাৰে, অকলে থাকি নিজৰ সপোন কেনেকৈ পূৰণ কৰিব। কিয়নো 2078ৰ পিছত ৰোমন্থন অকল আপোনাক অকলশৰীয়া কৰিব। সেয়েহে বন্ধু, তাৰ কাৰণে অপ্ৰাণ চেষ্টা আপুনি অকলেই কৰিব লাগিব। সকলো কাম অকলেই কৰিব লাগিব। আৰু কি হৈ যাবনো কৰিলেও বন্ধু? কাৰণ কৰিলে মানুহ, কৰি আছে মানুহ, কৰি থাকিব আগলৈও। যিসকলে ডাঙৰ ডাঙৰ কাম কৰিছে তেওঁলোকে অকলশৰেই কৰিছে। লাচিত বৰফুকনৰ লগত বহু সেনা আছিল, কিন্তু তেওঁক অকলশৰেই ৰোমন্থন কৰা হয়। এই অকলশৰীয়াটো এটা আশীৰ্বাদ। এইটো এটা সোণালী সুযোগ আপোনাৰ হাতৰ। নিজকে নিজে বুজি পোৱাৰ, নিজকে নিজে সজোৱাৰ আৰু সাজু কৰাৰ, নিজকে নিজে অমৰ কৰাৰ এই আশীৰ্বাদ অকলশৰীয়াতকৈ শ্ৰেষ্ঠ। আৰু এই অকলশৰীয়াতকৈ শান্ত না কোনোবা মানুহে পাইছে, না কোনো দিনেই পাব। যদি আপুনি অকলশৰীয়া অনুভৱ কৰিছে তেনেহ'লে ধন্যবাদ দিবা ভগৱানক। কিয়নো তেওঁ নিজকে নিজে আপোনাৰ লগত ৰাখিছে। আৰু যেতিয়া আপুনি এই কথাষাৰ বুজি পাব তেতিয়া আপুনি বুজি পাব যে আপুনি অকলশৰীয়া নহয় আৰু আপুনি কেতিয়াও অকলশৰীয়া নহ'ব। কাৰণ এই পৃথিৱীত যাৰ লগত থাকি জীৱনৰ চেলেঞ্জসমূহ জয় কৰিব পাৰি সেইজন মাথো আপুনিয়ে। অকলশৰীয়া মানে অকলে থকাটো নহয়। অকলশৰীয়াটো হ'ল নিজকে পাহৰি যোৱাটো। সকলোবোৰ ডাঙৰ ডাঙৰ কথাৰ এটাই সহজ উত্তৰ যে যোনদিনাই নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ আৰম্ভ কৰিবা দেখিবা যে অকলশৰীয়া বুলি একোৱেই নাই। আৰু নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ সংসাৰৰ পৰা কিছু দূৰ যোৱাৰ প্ৰয়োজন আছে। আৰু সংসাৰ আপোনাৰ পৰা দূৰ হৈ গৈ আছে তেনেহ'লে মোক বিশ্বাস কৰক যে আৰম্ভ হ'ল। মই আপোনাৰ কাৰণে এনেকৈ অকলে আগলৈ ভিডিঅ' আনি থাকিম। আগবাঢ়ি যাওক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, মেৰা ভাৰত মহান।